পোনপ্ৰথমে নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজি অসমৰ ডিব্ৰুগড় জিলাৰ ২ নং মহমাৰী গাভৰু দলঙৰ পৰা কিছু প্ৰাকৃতিক দৃশ্য মই আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ দৃশ্যৰ আনন্দ লওক। আমি এতিয়া এইটো ছাইডত গৈ আছোঁ আৰু এইটো ছাইডত আমি নামিম। এইটো ছাইডত আমি নামি আপোনালোকক তলৰ কিছুমান সৌন্দৰ্য দৃশ্য দেখাম আৰু আমি আহিছিলোঁ এইটো ছাইডৰ পৰা। আপোনালোকে চাই আছে এইটো ছাইডত ইমান ধুনীয়া দৃশ্য। আপোনালোকে চাই থাকক, আমি তলৰ কিছুমান দৃশ্য দেখাম তললৈ নামি। তো আমি এতিয়া গৈ আছোঁ তললৈ, গৈ আছোঁ ইমান দীঘল দলংটো, গৈ আছোঁ। এতিয়া আমি তললৈ নামিম আৰু আপোনালোকৰ তলৰ দৃশ্য আপোনালোকক দেখিব পাব। আপোনালোকে দেখিছে দলংটো কিমান ওপৰ আৰু এই দলংটোৰ নিৰ্মাণ হৈছে 1976 আৰু দৈৰ্ঘ্য 700 মিটাৰ। আপোনালোকে দেখিছে চাগে। এতিয়া আমি এই ছাইডৰ কিছু দৃশ্য আপোনালোকে দেখিব। এতিয়া এইটো ৰাস্তাৰ পৰা যাব লাগিব নদীৰ ফালে আৰু নদীৰ দৃশ্য কিছু আপোনালোকে দেখিব পাব। ইমান ধুনীয়া দৃশ্য আপোনালোকে চাই থাকক। আমি গৈ আছোঁ আপোনালোকক কিছু দৃশ্য দেখিবৰ কাৰণে। বৰ্তমান আমি নদীৰ ওচৰলৈ পাই আহিলোঁ। এতিয়া আপোনালোকে চাওক কিমান ধুনীয়া। ইয়াত আপোনালোকে আহি পিকনিক এনজয় ল'ব পাৰে আৰু দলংখন দেখিছে চাগে আপোনালোকে ইমান দীঘল আৰু এইটো চাওক কিমান এনজয় কৰি আছে। আপোনালোকে দেখিছে ইয়াত মানে কিমান এনজয় কৰি আছে আৰু চেলফি লৈ আছে। চবে পুৰা ফূৰ্তি কৰি আছে। আপোনালোকে জানুৱাৰী মাহত আহিব আৰু ইয়াত পিকনিক খাবলৈ। তলৰ পৰা আকৌ দলঙৰ ওপৰলৈ আহি আপোনালোকক আকৌ দৃশ্য দেখাইছোঁ। আমি এতিয়া আকৌ ঘূৰি গৈ আছোঁ ঘৰলৈ যাব লাগিব আৰু তো আপোনালোকে চাই থাকক আৰু পুৰা এনজয় লওক। আমি গৈ আছোঁ বৰ্তমান।